এখন চহৰত দৰ্শনাই তাইৰ মাক অৰ্চনা আৰু দেউতাক সাগৰৰ লগত থাকিছিল। দৰ্শনা মাক দেউতাকৰ একমাত্ৰ ছোৱালী আছিল, সেইবাবে তেওঁলোকে দৰ্শনাক বহুত মৰম কৰিছিল আৰু তেওঁলোকে তাইৰ সকলোবোৰ অভাৱেই পূৰণ কৰিছিল। এদিন যেতিয়া দৰ্শনা কলেজলৈ যাবলৈ ওলাইছিল তেতিয়া দেউতাকে তাইক ক'লে, মাইনা, অহা সপ্তাহততো তোমাৰ জন্মদিন। জন্মদিনত তোমাক কি উপহাৰ লাগিব কোৱা? এতিয়ালৈকে একো ভবা নাই, কলেজৰ পৰা আহি কম দিয়া। ঠিক আছে, হ'ব দিয়া। তাৰ পাছত দৰ্শনা কলেজলৈ গ'ল আৰু তাইৰ বন্ধু বান্ধৱীবোৰে মিলি কেণ্টিনত তাইৰ জন্মদিনৰ কথা পাতি আছিল। সিহঁতে একোৱে ধৰিব পৰা নাছিল যে দৰ্শনাৰ জন্মদিনত সিহঁতে কি কৰিব। তেতিয়াই তালৈ পংকজ আহিল। আৰে, তোমালোকে কেণ্টিনত বহি কি আলোচনা কৰি আছা? মোকো অলপমান কোৱা। মোৰ জন্মদিনৰ কথা পাতি আছিলো, কিনো কৰো একো ভাবিয়েই পোৱা নাই। এইবাৰ কিন্তু তুমি আমাক পাৰ্টি দিব লাগিব, কাৰণ তোমাৰ আগৰ কেইবাৰ জন্মদিনত হয়তো আমাক কেণ্টিনতে খুৱাই থৈ দিয়া, নহ'লে ঘৰলৈ মাতা। এইবাৰ কিন্তু তেনেকৈ নচলিব। ভাল ৰেষ্টুৰেণ্ট এখন বুক কৰি আমাক তাত পাৰ্টি দিব লাগিব। আমাৰ বাৰু একো আপত্তি নাই, কিন্তু দৰ্শনাক চাগে মাক দেউতাকে ৰাতি বাহিৰলৈ যাবলৈ নিদিব। কিয় যাবলৈ নিদিব? নিশ্চয় দিব। এনেও আজি ৰাতিপুৱা দেউতাই মোক জন্মদিনত কি উপহাৰ লাগিব সুধিছিল। মই আজি ৰাতি দেউতাক গৈ এইটোৰেই পাৰ্মিশ্যন খুজিম। তেতিয়াহ'লে অহা সপ্তাহত তোমাৰ জন্মদিনৰ পাৰ্টি খাবলৈ আমি সকলোবোৰ সাজুৱেই হৈ থাকিব লাগিব। দৰ্শনাই তাইৰ জন্মদিনৰ বাবে বহুত উৎফুল্লিত হৈ আছিল আৰু ৰাতি দেউতাক অফিচৰ পৰা অহালৈকে অপেক্ষা কৰি আছিল। আৰু যেতিয়া দেউতাক আহিল তেতিয়া, দেউতা তুমি আহিলা, মই তোমালৈকে ৰৈ আছিলো। হয় নেকি? আজি মোৰ ইমান ভাগ্যনে? আজি মোৰ ছোৱালীজনী মোৰ বাবে অপেক্ষা কৰি আছে। তুমি আগতে বহি লোৱা, তাৰ পাছত মই তোমাক ক'ম। মাইনা, কিবা চাগে ইম্পৰ্টেণ্ট কথা ন? কোৱা, সোনকালে কোৱা। দেউতা, এইবাৰ মোৰ জন্মদিন ঘৰত পাতিবলৈ মন নাই। মোৰ বন্ধু বান্ধৱীৰ সৈতে এখন ভাল ৰেষ্টুৰেণ্ট বুক কৰি ৰাতি তাত পাৰ্টি কৰিবলৈ মন আছে। ৰাতি? তুমি পাগল হৈছা নেকি দৰ্শনা? মা, মই এতিয়া ডাঙৰ হৈছো, তুমি সদায়ে মোক এনেকুৱা কিয় কৰা? কিন্তু মাইনা, মায়েতো ভাল কথাই কৈছে। মই তালৈ যাম বুলি ক'লো যেতিয়া যামেই, নহ'লে কিন্তু মই মোৰ জন্মদিন নাপাতো। ঠিক আছে, হ'ব বাৰু দিয়া, খং নকৰিবা। তোমাৰ যলৈকে যাবলৈ মন তুমি তালৈকে যাবা। দেউতা, তুমি বহুত ভাল, থেংক ইউ। মাইনা, তুমি নিজৰ ধ্যান ৰাখিবা আৰু আমি যেতিয়াই ফোন কৰোঁ তেতিয়াই ফোনটো ৰিচিভ কৰিবা। এসপ্তাহ তেনেকৈয়ে পাৰ হৈ গ'ল আৰু দৰ্শনাৰ জন্মদিনৰ দিনা তাইৰ সকলোবোৰ বন্ধুৱে মিলি এটা কেক লৈ দৰ্শনাৰ ঘৰলৈ আহিল আৰু তাইৰ ৰুমত সোমাই 12টা বজাৰ লগে লগেই তাইক জন্মদিনৰ শুভেচ্ছা জনালে। থেংক ইউ। এতিয়া সোনকালে তুমি কেক কাটা। তাৰ পাছত দৰ্শনাই কেক কাটিলে আৰু তাইৰ বন্ধুকেইজনে সেই কেকটোৱে দৰ্শনাৰ মুখত বহুত বেয়াকৈ সানিলে। দৰ্শনাই বহুত চিঞৰ বাখৰ কৰিলে। তেতিয়াই পংকজে দৰ্শনাৰ মুখত সোপা মাৰি ধৰিলে যাতে তাইৰ মাতটো মাক দেউতাকে শুনা নাপায়। তাৰ পাছত সিহঁতে দৰ্শনাক মুখত সোপা মাৰিয়ে বিচনাত শুৱাই দিলে আৰু তেতিয়াই তালৈ কোনোবা অহাৰ শব্দ শুনিলে আৰু সিহঁত ভয়তে তাৰ পৰা পলাই গুচি গ'ল যাতে সিহঁতক কোনেও খং নকৰে। পিছদিনা সন্ধিয়া সকলোবোৰ দৰ্শনাই কোৱা ঠাইলৈ যাবলৈ ওলাল। সিহঁত বহুত ফূৰ্তিত আছিল, কাৰণ সিহঁত কেতিয়াও ৰাতি ক'তো পাৰ্টি কৰিবলৈ যোৱা নাছিল। এতিয়া তোমালোক গাড়ীৰ পৰা নামা, আমি সেই ঠাইখন পাই গলোহি। কিন্তু ইয়াত দেখোন হাবিয়েই হাবি। দৰ্শনাইতো আমাক এইটোৱে ঠিকনা দিছিল। বাৰু অলপমান আগলৈ গৈ চাওঁগৈ বোলাচোন, আগলৈ কিবা থাকিবও পাৰে। তাৰ পাছত সকলোবোৰ আৰু অলপমান আগলৈ গ'ল আৰু আগলৈ গৈ সিহঁতে এটা ঘৰ দেখা পালে আৰু ঘৰটো বহুত ভয়ানক যেন দেখাইছিল আৰু ঘৰটো হাবিখনৰ মাজত আছিল। ঘৰটো দেখি সিহঁতে বহুত ভয় খালে। এই ঠাইখন দেখোন বৰ ভয় লগা। একো ভয় লগা নহয়, এই ঘৰটো চাগে বাহিৰৰ পৰাহে দেখিবলৈ ভয় লগা, ভিতৰখন চাগে বহুত ধুনীয়া। আজিকালি ৰেষ্টুৰেণ্টবিলাক এনেকৈয়ে বনায়। ব'লা আমি এতিয়া ইয়াত কথা পাতি নাথাকো, ভিতৰলৈ সোমাই যাওঁ। তুমি কথাটো ঠিকেই কৈছা, ইয়ালৈ আহিলোৱেই যেতিয়া ভিতৰখন কেনেকুৱা চাওঁগৈ ব'লা। তাৰ পাছত সকলোবোৰ ভিতৰলৈ সোমাই গ'ল আৰু সঁচাকৈয়ে ভিতৰখন দেখিবলৈ বহুত ধুনীয়া আছিল। আৰে, তোমালোক কোনোবা এজনে দৰ্শনাকটো ফোন কৰা, তাই বা ক'ত থাকি গ'ল? তাই কালি মোক কৈছিলে তাই অহা হেনো অলপমান দেৰি হ'ব। তেতিয়াহ'লে তাই অহালৈকে আমিয়েই ফূৰ্তি কৰোঁ। আপোনালোক কোন হয়? মোৰ নামটো পংকজ আৰু এয়া মোৰ বন্ধু। আজি আমাৰ বান্ধৱী এগৰাকীৰ জন্মদিন আৰু তেওঁৱে আমাক ইয়াৰ ঠিকনাটো দিছিল আৰু বান্ধৱীগৰাকীৰ জন্মদিনৰ পাৰ্টি আমি আজি ইয়াতেই কৰিম। জন্মদিনৰ বাবে তাত বৰ ধুনীয়াকৈ সজাই পৰাই থোৱা হৈছিল আৰু খাদ্যও যোগাৰ হৈ আছিল, কিন্তু দৰ্শনাৰহে একো খা খবৰ নাছিল। এতিয়াতো বহুত দেৰি হ'ল, দৰ্শনা আহিব লাগিছিল। মই আহি গ'লো, চৰি মোৰ অহা অলপমান দেৰি হৈ গ'ল। ঘৰত মানে মানুহবোৰে মোক চাবলৈ আহি আছিল যে, তাৰ মানে মোক জন্মদিনৰ শুভেচ্ছা জনাবলৈ। হ'ব বাৰু দিয়া, এতিয়া ব'লা, সকলোৱে তোমাৰ বাবে ৰৈ আছে নহয়।
তুমি কিন্তু এই ঠাইখন বৰ ভাল চালা দেই মোৰ এই ঠাইখনলৈ আহি বহুত ভাল লাগিছে মই এই ঠাইখন তোমালোকৰ বাবে চইচ কৰিছোঁ এতিয়া ব'লা কেক কাটোগৈ আৰু তুমি এইখন মুখত কি বান্ধি ৰাখিছা এইখন খোলা তেতিয়াহে মই তোমাক ফটো উঠাব পাৰিম তাৰ পাছত সকলো কেকৰ ওচৰলৈ গ'ল আৰু দৰ্শনাই কেক কটাৰ পাছত তাইৰ মুখৰ পৰা কাপোৰখন আঁতৰাই দিলে কাপোৰখন আঁতৰাই দিয়াৰ লগে লগে দৰ্শনা এজনী চুৰেল হৈ গ'ল আৰু তাইক দেখি সকলোৱে বহুত ভয় খালে কি হ'ল তোমালোকৰ কেক খোৱা আকৌ নাই নাই ঐ মুখ মেল পিংকিয়ে ভয়ে ভয়ে মুখখন মেলিলে আৰু চুৰেলজনীয়ে পিংকিৰ মুখত হেঁচি হেঁচি কেক সুমুৱাই দিলে আৰু পিংকিয়ে মুখখনেই মেলিব নোৱাৰা হৈ থাকিল পংকজ এতিয়া তুমি কেক খোৱা সোনকালে মুখখন মেলা নাই নাই এনেকুৱা নকৰিব প্লিজ নকৰিব কিয় নাখাওঁ তইয়োতো মোক কেক খুৱাইছিলি সোনকালে মুখখন খোল নহ'লে কিন্তু তাৰ পাছত পংকজে ভয়ে ভয়ে চুৰেলজনীৰ হাতৰ পৰা কেক খালে আৰু তাৰ পাছত চুৰেলজনীয়ে সঞ্জুকো কেক খুৱাই দিলে আপুনি কোন হয় আৰু আমাৰ লগত আপুনি কিয় এনেকুৱা কৰি আছে মই মোৰ জন্মদিনৰ পাৰ্টি কৰিছোঁ তহঁতৰ লগত মই মোৰ জন্মদিনৰ পাৰ্টি কৰিছোঁ কিয় তহঁতে মোৰ লগত জন্মদিনৰ পাৰ্টি নকৰ আমাক এৰি দিয়ক আমাক ইয়াৰ পৰা যাবলৈ দিয়ক তাৰ পাছত সকলোৱে কান্দি কুটি চুৰেলজনীক তাৰ পৰা যাবলৈ দিবলৈ ক'লে কিন্তু চুৰেলজনীয়ে ইফালে সিফালে ফূৰ্তিতে ঘূৰি ফুৰিলে হেপী বাৰ্থডে টু মি হেপী বাৰ্থডে টু মি হেপী বাৰ্থডে টু মি হেপী বাৰ্থডে টু মি আমি ক'ত ফচিলো বন্ধু আমি ইয়াৰ পৰা সোনকালে পলাব লাগে সৌফালে চোৱা সৌ দুৱাৰখন খোল খাই আছে ব'লা আমি সেইফালে দিয়েই পলাই যাওঁ তাৰ পাছত সকলোবোৰ সেই দুৱাৰখনৰ ফালে দৌৰিবলৈ ধৰিলে কিন্তু পটককে দুৱাৰখন বন্ধ হৈ গ'ল তেতিয়াই সকলোবোৰ খিৰিকীও বন্ধ হৈ গ'ল আৰু চুৰেলজনীয়ে কেক লৈ সিহঁতৰ পিছে পিছে ঘূৰি ফুৰিলে আৰু চুৰেলজনীয়ে সিহঁতক জোৰ জবৰদস্তি কৰি কেক খুৱাই থাকিলে সকলোবোৰ বন্ধু বান্ধৱী তাতেই বন্দী হৈ গ'ল আৰু সিহঁতে সেইবোৰ কি হৈ আছিল একোৱেই ধৰিব পৰা নাছিল আচলতে দৰ্শনা কেনেকৈ চুৰেল হৈ গ'ল সিহঁতৰ মনত সেইটোৱেই প্ৰশ্ন আহি আছিল তোমালোক এতিয়া সকলোবোৰ মোৰ লগত খাদ্য খাবলৈ ব'লা মোৰ বহুত ভোক লাগি আছে তাৰ পাছত চুৰেলজনীয়ে সকলোকে ডাইনিং টেবুলত জোৰ জবৰদস্তিকৈ বহুৱাই দিলে আৰু চুৰেলজনীয়ে নিজেই খাদ্য আনিলে খাদ্যখিনি দেখি সকলোৱে বহুত ভয় খালে কাৰণ কোনোবা এখন প্লেটত যদি কেকেৰে বনোৱা মানুহৰ কটা মূৰ আছিল আনখনত কেকেৰে বনোৱা মানুহৰ কটা হাত আছিল আৰু প্লেটখনৰ আশে পাশে তেজেৰে লুতুৰি পুতুৰি হৈ আছিল সেইবোৰ দেখি সকলোবোৰ থিয় হৈ গ'ল আৰু চুৰেলজনীৰ ভৰিত ধৰিলে আমি আপোনাক কি কৰিলোনো আপুনি কোন হয় প্লিজ আমাক কওক আমাৰ কি ভুল হ'লনো আপুনি আমাক কওক আমাৰ লগত এনেকুৱা নকৰিব মই দৰ্শনা হয় দৰ্শনা এই সকলোবোৰ দেখিও তহঁতে একো ধৰিব পৰা নাই নে তহঁত মোৰ ঘৰলৈ যা তেতিয়া সকলোবোৰ গম পাই যাবি দুৱাৰবোৰ নিজে নিজে খোল খাই গ'ল আৰু চুৰেলজনী তাৰ পৰা নাইকিয়া হৈ গ'ল তাৰ পাছত সকলোবোৰ বন্ধু বান্ধৱী দৌৰি দৌৰি দৰ্শনাৰ ঘৰলৈ গ'ল দৰ্শনাৰ ঘৰত বহুত মানুহে বগা কাপোৰ পিন্ধি বহি আছিল আৰু মানুহবোৰৰ ওচৰতে দৰ্শনাৰ মৃত শৰীৰটো পৰি আছিল তাৰ পাছত সকলোবোৰ বন্ধু বান্ধৱীয়ে কান্দি কান্দি তালৈ গ'ল খুৰী এই সকলোবোৰ কেনেকৈ হৈ গ'ল নাজানো কেনেকৈ কি হ'ল মই যেতিয়া দৰ্শনাৰ ৰুমলৈ গৈছিলোঁ তেতিয়া তাই বিচনাত পৰি চটফটাই আছিল আৰু তাই নাকে মুখে কেক সুমাই আছিল আৰু তাই উশাহ লোৱাত কষ্ট পাইছিল তাৰ পাছত আমি পটাপট তাইক ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ কিন্তু তেতিয়ালৈকে তাইৰ মৃত্যুৱে হ'ল আৰু ডক্টৰে কৈছে তাইৰ নাকে মুখে কেক সুমাই থকাৰ বাবে তাই উশাহ লোৱাত কষ্ট হ'ল আৰু সেইবাবে তাই মৰি থাকিল কথাবোৰ শুনাৰ পাছত বন্ধু বান্ধৱী কেইজনৰ নিজৰ ওপৰতেই বহুত খং উঠিল